हाय फ्रेंड्स, आज माने मैं आपनालोকৰ লগত অকমান ধেমালি কৰিব আহিছো। মই মানে কি মোৰ মানে 3-4 জন মান বন্ধু আপোনালোকৰ লগত আজি ধেমালি কৰিম। মানে কথাটো মানে কি মোৰ বন্ধু এজন দীপম, সো আজি আছিল বাৰ্থডে। তেনেহলে আমিনো কি আমি সৰু মানুহ সৰু কথা। সো মানে আবেলি আমি গুছি গৈছিলো চাপাত ফেক্টৰীত। মানে তথা ইমানকে হেৰি কি কয় ডাঙৰ কেক চেক আনিবলৈ সময় নাপালো। তেনেহলে আহোতে সময়ত আমি কি কৰিলো কলোৱে দেখোন সৰু মানুহ সৰু কথা, সৰু কেক এখন ললো। আৰু আজি মানে আমি অলপ বেলেগ ধৰণে কৰিম বুলি কেকৰ ঠাইত লৈ ললো মিষ্টি। তেনেহলে কেকৰ ঠাইত তেনেহলে মই খুৱাই দিলো মিষ্টি হেপি বাৰ্থডে বুলি। তেনেহলে চাই লওকচোন ভিডিঅ'টো, আপোনালোকেও হাঁহক, আমিতো হাঁহিলোই আৰু আপোনালোকেও হাঁহি লওক অকমান চাই পেলাই। আজি কি কম আৰু এই আমাৰ দীপম ভাই, আজি দীপম ভাইৰ বাৰ্থডে। সো মানে আমি সৰু মানুহ সৰু কথা। তেনেহলে সৰু মানুহ সৰু কথা মানে গুচি গৈছিলো ফেক্টৰীত। সো ডাঙৰ কেক আনিবলৈ নাপালো, সৰু কেক এটা লৈ আহিছো। তেনেহলে বলক এতিয়া কেক কাটিব দীপম ভাই, আমার বাৰ্থডে বয় আৰু মোৰ ফালৰ পৰা হেপি বাৰ্থডে। থ্যাংক ইউ। তেনেহলে বলক কেক কাটিব এতিয়া চাও। ফাইনালি কেক মানে মিষ্টিও লৈ আহিছো। এটা আমাৰ মানে দিগন্ত আৰু এটা খুৱাই দিম। এয়া হেপি বাৰ্থডে টু ইউ, হেপি বাৰ্থডে টু ইউ, হেপি বাৰ্থডে টু ইউ দীপম ভাই, হেপি বাৰ্থডে টু ইউ। সো সৰুকে কাটি সো এতিয়া 10 টকীয়া কেকো আনিছো, 10 টকীয়া কেক কাটি আপোনালোকে চাই থাকক। তেনেহলে চাই থাকক কি কৰিব। সৰু মানুহ সৰু কথা, সৰু মানুহ সৰু কথা। আৰু মানে কি গলে এইটো ঝুলটো চাটি আছে ৰামে। এইয়া যাক ৰব মই মানে ভিডিঅ'টো অহাই নাই, তেতিয়া ময়ো আহো ৰব। ভিডিঅ' কৰোঁতে এই ৰাক্ষসবিলাকে চব খাই শেষ। এই এতিয়া কেকটোকে পাওঁ না নাই চাওঁ। এইটো এই কেক দে, এতিয়া কেকটোকে খাব লাগিব। এয়া বাৰ্থডে কেক আজি এয়া আমাৰ দীপম ভাইয়ে খুৱাইছে। বেয়া চেয়া নাপাব আৰু মানে কি সৰু মানুহ সৰু কথা। এইয়া চাওক কেক খাই দিব, কি কৰিব চবে দি দিব হেপি বাৰ্থডে। তেনেহলে আজিলে বাই বাই।